আমি বৰ্তমান গৈ আছোঁ কৃষক আন্দোলনৰ সেই স্থানলৈ য'ত কৃষকসকল আহি আন্দোলন কৰি আছে, য'ত ৰৈ আছে আৰু তাৰ পৰাই আচলতে তেওঁলোকে এই যে তিনিখন বিল, কৃষি আইন, সেই তিনিখন কৃষি আইনৰ বিৰোধিতা কৰিছে। আমি কৃষক আন্দোলনৰ সেই দৃশ্য আজি আপোনালোকক দেখুৱাম, গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। এইদৰে আৰক্ষীয়ে বেৰিকেড দি লৈছে যাতে কৃষকসকল দিল্লীত প্ৰৱেশ কৰিব নোৱাৰে। এইদৰে চাওক, কৃষকসকল আন্দোলন কৰিবলৈ আহিছে আৰু তেওঁলোকৰ এনেধৰণে খাদ্য যোগান ধৰা হৈছে। আৰু এই যি গাজীপুৰ বৰ্ডাৰত এনেকৈ দেখা গৈছে শাৰী শাৰীকৈ ৰখা হৈছে কৃষকসকলে অনা ট্ৰেক্টৰ, ট্ৰেইলাৰ, ট্ৰাক এনেকৈ ৰাখি থোৱা হৈছে। আৰু এয়া চাওক কিদৰে খাদ্য প্ৰস্তুতকৰণ চলি আছে। এয়া গাজীপুৰ ফ্লাইঅভাৰ, উৰণীয়া সেতুৰ ওপৰত এনেকৈ কৃষকসকল আছে। মুঠতে আপুনি যিফালে যায় এইদৰে কৃষকসকলক দেখিবলৈ পাব, কাৰণ দিল্লীলৈ তেওঁলোকৰ যি দাবী সন্মিলিত যি আন্দোলন, সেই আন্দোলনৰ দাবীসমূহ যেতিয়ালৈ মানি নলয় চৰকাৰে, কেন্দ্ৰ চৰকাৰে, তেতিয়ালৈকে তেওঁলোকে এইদৰে আন্দোলন কৰিব, এইদৰে তেওঁলোক থাকিব। এয়া ভিৰ চাওক, চব চাৰিওফালে ট্ৰেক্টৰৰ ওপৰতে তেওঁলোকে তম্বু সাজি লৈছে, তাত থকাৰ ব্যৱস্থা কৰা হৈছে। এইদৰে শাৰী শাৰীকৈ ভিৰ আপোনালোকে দেখিছে। এইটো ৰাষ্ট্ৰীয় ঘাইপথ, আৰু এইদৰে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কিদৰে কৃষকসকলে এইদৰে খাদ্য গ্ৰহণ কৰিছে। সম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথটো তেওঁলোকে বন্ধ কৰি দিছে, বন্ধ কৰি দি তাৰ ওপৰতে তেওঁলোকে খোৱা লোৱাৰ ব্যৱস্থা কৰিছে। আৰু এনেধৰণে তেওঁলোকে দিনৰ পিছত দিন তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। এয়া চাওক কিদৰে খাদ্য বিতৰণ কৰা হৈছে, তেওঁলোকৰ যিসকল লোক আছে তেওঁলোকক খাদ্য বিতৰণ কৰা হৈছে। আৰু এইটো ৰাষ্ট্ৰীয় ঘাইপথ, এইটো দিল্লী গাজিয়াবাদ ৰাষ্ট্ৰীয় ঘাইপথ, গাজিয়াবাদলৈ যোৱা এইটো ৰাস্তা। আৰু চাৰিওফালে আৰক্ষী মোতায়েন কৰা হৈছে, আৰক্ষী ৰৈ আছে, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথৰ এটা দিশ এইদৰে বন্ধ কৰি দিয়া হৈছে। আৰু বন্ধ কৰি দি কৃষকসকলে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে।